আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ বোকাজান শাখাই বোকাজান মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ বিত্তমন্ত্ৰীগৰাকীলৈ ৮টাকৈ দাবী সন্নিৱিষ্ট এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ভাৰতে স্বাধীনতা লাভৰ প্ৰাককালতে প্ৰতিষ্ঠিত পৌৰ প্ৰতিষ্ঠানসমূহত কৰ্মৰত ৰাজ্যখনৰ পৌৰ কৰ্মচাৰীসকল আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত বুলি মন্তব্য কৰি অসমত ৬ষ্ঠ অনুসূচীকে ধৰি মুঠ ১০৩খন পৌৰসভা থকাৰ লগতে প্ৰায় ৬,৮০০গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও আজিও ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগৰ কৰ্মচাৰীসকলৰ দৰে চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা তেওঁলোক অৱহেলিত আৰু বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে। আজি বোকাজান মহকুমাৰ মহকুমাধিপতিগৰাকীৰ জৰিয়তে মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায়ৰ নিশ্চিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা, পৌৰ কৰ্মচাৰীসকলৰ বিগত ৬ মাহৰ পৰা সুদীৰ্ঘ ৬২ মাহ পৰ্যন্ত অনাদায় দৰমহা আদি শীঘ্ৰে আদায় কৰা, পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাকে আদি কৰি ৮টাকৈ অতি গুৰুত্বপূৰ্ণ দাবী সন্নিৱিষ্ট এক স্মাৰক পত্ৰ ৰাজ্যখনৰ বিত্তমন্ত্ৰী অজন্তা নেওগলৈ প্ৰেৰণ কৰে। আমাৰ আজি উদ্দেশ্য হৈছে কি, আমাৰ সদৌ অসম কৰ্মচাৰী সন্থাৰ বোকাজান শাখা লগতে সদৌ অসম কৰ্মচাৰী সন্থাৰ ১০৩খন পৌৰসভাই উপায়ুক্তৰ থ্ৰুদি আমাৰ বিভিন্ন দাবী, বিশেষকৈ আমাৰ এই বেনাৰত উল্লেখ কৰা ৮টা দাবীৰ ওপৰত আজি আমি মেম'ৰেণ্ডাম ছাবমিট কৰিছোঁ বিত্তমন্ত্ৰী মহোদয়লৈ। আমাৰ প্ৰথম দাবী হৈছে যে আমাৰ ইয়াত যদিও ৪ মাহৰ পৰা ৩৭ মাহ পৰ্যন্ত দৰমহাৰ কথা উল্লেখ আছে, কিন্তু আমাৰ এই বোকাজান কাৰ্বি আংলঙৰ আমাৰ বোকাজান টাউনৰ ৬২ মাহ দৰমহা বাকী আছে, ৬২ মাহ। তাৰপিছত আমাৰ ২ নম্বৰ দাবী হৈছে আমাৰ চাকৰি চৰকাৰীকৰণ কৰিব লাগে, মাহৰ শেষত নিয়মীয়াকৈ দৰমহা পাব লাগে। যিসকল এমপ্লয়ী মানে ৰিটায়াৰ হ'ল বা ঢুকালে তেওঁলোকৰ চেলাৰী পেণ্ডিং আছে, এই পেণ্ডিং চেলাৰী লিভ চেলাৰী, গ্ৰেচুইটি আৰু ইত্যাদি যিবিলাক মানে আমাৰ সুবিধা আছে এই সুবিধাসমূহ আদায় দিব লাগে। ষ্টাফিং পেটাৰ্ণ বনাব লাগে পৌৰসভাবিলাকত, আমাৰ কাৰ্বি আংলঙতো কৰিব লাগে। তাৰপিছত আমাৰ যিসকল ফিক্স পে মাষ্টাৰ হ'ল এই এমপ্লয়ী আছে তেওঁলোককো নিয়মীয়া কৰিব লাগে। এনেকুৱা এই ৮টা দাবীৰ ওপৰত আমি আজি এই মেম'ৰেণ্ডাম ছাবমিট কৰিছোঁ ফাইনেন্স মিনিষ্টাৰ ছাৰলৈ। গতিকে তেখেতৰ জ্ঞাতাৰ্থে জনোৱা হৈছে আমি আমাৰ শাখা ৱাইজ মানে আমাৰ যি ১০৩খন পৌৰসভা আছে ১০৩খন পৌৰসভাত ছাবমিট হ'ব। আজি বিত্তমন্ত্ৰী মহোদয় ছাৰলৈ পঠোৱা হৈছে। এতিয়া কথা হ'ল কি, আমাৰ কাৰ্বি আংলঙত আৰু এটা আমাৰ সমস্যা আছে। কাৰ্বি আংলঙৰ কথাটো ইয়াত যদিও উল্লেখ নাই মেম'ৰেণ্ডামখনত, মানে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অসমৰ বাকী জেনেৰেল এৰিয়া যিবিলাক পৌৰসভা আছে এই পৌৰসভাৰ যিটো দৰমহা টকাটো মানে ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ পৰা ডাইৰেক্ট তেওঁলোকৰ একাউণ্টছত মানে সোমোৱাই দিয়ে। কিন্তু আমাৰ ইয়াত কি হয়, মানে সেই আমাৰ চেলাৰীটো কাউন্সিললৈ আহে, কাউন্সিলৰ পৰাহে আমালৈ মানে মিউনিচিপালিটিবিলাকলৈ দিয়ে। গতিকে আমাৰতো সেই জেনেৰেল এৰিয়াৰ নিচিনাকৈ ডাইৰেক্টলি যদি আমাৰ একাউণ্টছত সোমোৱাই দিয়ে আমি বহুত উপকৃত হ'ম, আমাৰ বহুত সুবিধা হয়। এতিয়া আমাৰ এটা ধৰি লওক চেণ্ট্ৰেল বডি আছে, চেণ্ট্ৰেল বডিৰ যি সিদ্ধান্ত হ'ব সেইটো আমি সেইমতে আগবাঢ়ি যাম। দৰমহাটো আমাৰ এতিয়া ৬২ মাহ, মানে এনেকুৱা হয় আমি ৬ মাহৰ ঠাইত পাওঁ ৩ মাহ, এবছৰ কেতিয়াবা দৰমহা হ'লে পাওঁ ৬ মাহ, এনেকৈ এৰিয়া হৈ গৈ এতিয়া ৬২ মাহ পৰ্যন্ত পাইছে। গতিকে এই এৰিয়াৰ দৰমহাসমূহ আমাক অসম চৰকাৰে হওক মানে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।